নমস্কাৰ দৰ্শক বন্ধুসকল। আমি যোৱাবাৰ এটা পডকাষ্ট কৰিছিলোঁ ৰিয়েল হৰৰ ষ্টৰী ভূতপেজা ওজাৰ লগত বুলি, আৰু সেইটোত আপোনালোকে বহুখিনি মৰম দিছিল আমাক, আৰু তাতে বহুতবাৰ কমেণ্ট আহিছিল যে তেখেতক আৰু একবাৰ আনিব লাগে। সেইবাবে আমি এই ভিডিঅ'টোত তেওঁক আৰু একবাৰ লৈ আহিছোঁ। কিন্তু আজি আমি হৰৰ ষ্টৰীবোৰ বেছি ফ'কাছ নকৰোঁ, আমি ফ'কাছ কৰিম যিবিলাক সমাজত চলা যাদু মন্ত্ৰ বা তন্ত্ৰ যিবিলাক আছে সেইবিলাকৰ ওপৰত। আৰু আজি আমি তেওঁৰ পৰা সেই বান মাৰা বা এনেকুৱা কুফেৰী সকলোবোৰ বিষয়ে জানিম। আমাৰ এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আপোনাক। আপোনাৰ আগতে আমি যিটো ভিডিঅ' কৰিছিলোঁ সেইটোতো কমপ্লিট আমাৰ হৰৰ আছিল বা ভূত-প্ৰেতৰ কথাৰ ওপৰত আছিল। এইটো ভিডিঅ' আমি অলপ বেলেগ কৰি আছোঁ। আমাৰ ইছলাম ধৰ্মত বিশেষকৈ এটা কথা চলে কুফেৰী বুলি। এই কুফেৰীটো কি বস্তু জনাব নেকি? কুফৰীটো আমাৰ মুছলমানে কৰিব নাপায়। এনে হাদিছ কোৰাণটো আছে যে কুফৰী কৰা মানুহে কোনোদিন ব্যস্ত নাপায়। অৰ্থাৎ হিন্দু মানুহবিলাকৰ মতে নৰক আৰু স্বৰ্গ বুজিছা নাই। এই আমাৰ মানুহে সেই নৰকত ভুগি থাকিব লাগিব চিৰদিন, মৃত্যুৰ পিছত ভুগি থাকিব লাগিব আৰু সিহঁতে কোনোদিন স্বৰ্গ নাপায় সিহঁতে। আৰু এই কুফৰী কালামটো বিশেষকৈ এইটো বেয়া বস্তুৰ পৰা তৈয়াৰী। প্ৰথম যেতিয়া পৃথিৱীখন সৃষ্টি হৈছিল, মানে আমাৰ আল্লাই তৈয়াৰ কৰিছিল পৃথিৱীখন, তেতিয়া এটা ছোৱালীয়ে, এইটো ছোৱালীৰ পৰাই হৈছিল কুফৰীটো। ছোৱালী এটাই জপ কৰিছিল, তাই মনত ভাবিছিল যে মই পৃথিৱীখনক ঘূৰোৱা শক্তি বা মুখেদি যি কওঁ সেইটো শক্তি লাগে মোক, এনেকুৱাকে এটা মানে তাই ধ্যান কৰিলাম। ধ্যান কৰি প্ৰায় 40 দিন পাৰ হৈ গ'ল। 40 দিন পাৰ হোৱাতে সেই ছোৱালীজনী আকাশলৈ উৰি গুচি গ'ল, অৰ্থাৎ আল্লাহৰ ওচৰলৈ গুচি গ'ল। আল্লাই ছোৱালীজনীক সুধিলে, তুমি কিয় আহিলা মোৰ ওচৰত? তেতিয়া কৈছে যে মোক এনেকুৱা এটা শক্তি লাগে মানুহৰ মাজত, আপুনি যি মানুহ সৃষ্টি কৰিছে এই মানুহৰ মাজত মোক এটা শক্তি লাগে। তেতিয়া আল্লাহটো বুজি পাইছে শক্তিটো কেনেকুৱা, মুখেদি যি কওঁ মই সেইটোৱে হ'ব, মানুহটো মৰি যাব, এনেকুৱা এটা শক্তি বিচাৰিছে আৰু। তেতিয়া আল্লাহ কৈছে এইটো শক্তি তোমাক মই নিদিওঁ, তোমাৰ কাৰণে মই এইখন বেহস্ত থৈ দিছোঁ। বেহস্ত ৰুম এটা তৈয়াৰ কৰি দিছে আৰু ধুনীয়া, তোমাৰ কাৰণে। তুমি যদি এইটো নিশিকা মই তোমাক এই জেগাখিনি দিম মৃত্যুৰ পিছত। এই ছোৱালীজনী কৈছে কি মোক সেই জেগাখিনি নালাগে, মোক এই মই যিটোৰ কাৰণে আছো উদ্দেশ্য, সেই উদ্দেশ্যটোৰ কাৰণে শক্তিটো লাগে। এই শক্তিটোৰ কাৰণে যদি তুমি লৈ যোৱা মোৰ পৰাই, তেতিয়াহ'লে তুমি নৰকত এই জুৰ কুণ্ড সাপ বিচ্ছু থকা জেগাত তুমি এই জেগাখিনি থাকিব লাগিব, চিৰদিন থাকিব লাগিব মৃত্যুৰ পিছত। আমিতো মানুহ মাত্ৰ 60 বছৰ 70 বছৰ জীয়াই থাকোঁ, কিন্তু মৃত্যুৰ পিছততো ক'তো লাখ লাখ বছৰ থাকিব লাগিব তাতে। কৈছে কি এই দোজখত থাকিব লাগিব, নৰকত। এতিয়া কৈছে মই লাগে সেই নৰকতে থাকিম, কিন্তু এই শক্তিটো মোক লাগে। তেতিয়া আল্লাই 3 বাৰ কৈছিল তুমি নালাগে শিকা, নালাগে অনুৰোধ কৰিছিল, নাই এক লাগবই আৰু। তেতিয়া কৈছে তুমি লাঙা ধোৱা। ছোৱালীজনীক কৈছে তুমি লাঙা ধোৱা, উলংগ হোৱা। উলংগ হৈছে, উলংগ হোৱাৰ পিছত পিছফালে একুৰাত দপদপীয়া মানে জুই জ্বলি উঠিছে। কৈছে কি তুমি সেই জুইত পেচাব কৰি দিয়া, লাঙা ধৰি থিয়া দি পেচাব কৰি দিয়া। তেতিয়া এই ছোৱালীজনী থিয়া দি পেচাব কৰি দিছে সেই জুইত, অৰ্থাৎ নৰকত। বুজিছানে? দিয়াৰ পিছত আল্লাহ কৈছে যা তুমি পৃথিৱীত যোৱা, এতিয়া মানুহৰ মাজত তুমি যি কৰা, যি সি আত্মা দি কোৱা বা জানিব বিচাৰা সেইটোৱে হৈ যাব। সেই তেতিয়াৰ পৰা আহি এই যাদু চিকিৎসা পাই কিতাপ চিতাপ লিখিলে আৰু বহুত লিখি কেনে সেই মানে কুফৰী তেতিয়াৰ পৰা সৃষ্টি হ'ল। সেই ছোৱালীজনীৰ পৰা কুফৰী সৃষ্টি হ'ল। সেই কুফৰী কৰা মানুহ কোনোদিন সেই আমাৰ স্বৰ্গ নাপায়, সদায় নৰকত থাকিব লাগিব। কুফৰীটো ইছলামত হাৰাম হয়। ইয়াতেতো হাৰাম বুজাব লাগে আৰু, ইয়াতে বুজাব নালাগে আৰু। এইটো আৰু আল্লাহ তাতে কোনোদিন জাগা নাপায়, সেই দোজখত থাকিব লাগিব বুলি কৈছে, নৰকত থাকিব লাগিব চিৰদিন। সেইকাৰণে আমাৰ মুছলমানে কোনোদিন সেই কুফৰী কালাম কৰিব নালাগে। মানুহ মাৰা, এই মানুহ খোৰা কৰি থোৱা, মানুহ কোঙা কৰি থোৱা, মানুহক মানে কাজিয়া লগাই দিয়া, এইবিলাক কুফৰী কাম। বুজিছা নাই? এতিয়াও বহুত কাম এনেকুৱা হৈ আছে, এতিয়াও বৰ্তমান বহুত চলি আছে। আমি এইবিলাক চিকিৎসা কৰোঁ, কিন্তু কুফৰী কালামটো আমাৰ কোৰাণৰ লগত নিমিলে। কোৰাণে কিন্তু কোৰাণৰ আমাৰ চূৰা বিলাকেদি কুফৰী জাৰা ফুকা কৰিলে কিন্তু সোনকালে ভাল হয়, কিন্তু কুফৰী
কুফৰি আমাক একো কৰিব নোৱাৰে, আল্লাহৰ কালামক কুফৰি একো কৰিব নোৱাৰে। এইটো আগতে ধৰা বন্ধা কৰি ৰাখি দিছে সেইকাৰণে কুফৰিটো বেয়া। কুফৰিটো আমাৰ মুছলমান কৰিব নাপায়, একচুৱেলি নাপায়। এইটো একদম ই দুজোশী হ'ব চিৰদিনৰ কাৰণে। আৰু ধৰক কিছুমান বস্তু আমি প্ৰায় শুনি থাকো যে মানুহক বান মাৰে বা এনেকুৱা কিবা কিবি, বানবিলাক সেই কুফৰি কালামৰে প্ৰায় বানবিলাক। কেনেকুৱা কেনেকুৱা বান আছে আপুনি এইটো কওকচোন। যেনেকুৱা সেই কিছুমানে এটা খেৰৰ মূৰ্তি বনায়, খেৰেদি, এই ধান খেৰেদি মূৰ্তি বনাই মানুহৰ আকৃতি কৰে। সেই মানুহজনৰ নামত যাক কৰিব আৰু যাক মাৰিব বা কিবা বিভক্ত কৰিব বা কঁকাল ভাঙি দিব, ভৰি ভাঙি দিব, এই 3 চকুত সেই মূৰ্তিটো তাৰ নাম মন্ত্ৰ কৈ পেলাই কুফৰি মন্ত্ৰ কৈ কুফৰিটো জ্বলাই দিয়ে, বুজিছা নাই? মানে এইটো এক ধৰণৰ কলা যাদু আৰু ক'ব গ'লে। এইটো একদম বেয়া যাদু আৰু সেই মানুহজন কোনোদিন ভাল নহয়। কিছুমানে আৰু এই বেঙৰ মুখৰ ভিতৰত তাবিজ দি দিয়ে, পেটত দি দিয়ে, পেটত আকৌ চিলাই কৰি দিয়ে, দি পেলাই পানীত এৰি দিয়ে। কিছুমানে সেই মাছৰ পেটতো দিয়ে, পানীত এৰি দিয়ে। এইবিলাক কুফৰি একদম কোনোদিন সেই ৰোগীটো ভাল নহয়, সহজতে ভাল নহয় আৰু এইবিলাক বিৰাট টান কুফৰি এইবিলাক। সেনেকুৱা ৰোগী আপুনি ভাল কৰি পাইছে? সেনেকুৱা ৰোগী মই কিছুমান ভাল কৰি পাইছো, কিন্তু মই ভাল নকৰা বুলি মই ক'ব নোৱাৰো। যথেষ্ট টান, খুব টান হয়, বহুত বান চান কাটিব লাগে, বান কাটিব লাগে। বান কটা মানে মই বান কাটো কিছুমান, যদি বস্তুটো চাই লওঁ যে এইটো মোৰ মন্ত্ৰৰ দ্বাৰাই ভাল নহয়, ঝাৰা ফুকাৰ দ্বাৰাই ভাল নহয়, তেতিয়া মই আৰু সেই ৰাতি মই পানী এক কলা জাৰি দিওঁ, জাৰি কেনে সেইটো 7 দিন গা ধুব দিওঁ আৰু খাবও দিওঁ। দিনত 3 বাৰ 3 পেলি পানী দিওঁ, 3 কাপ, তাৰপিছত সেই পুৰা বানটো কটা যায়। আপোনাৰ কুফৰিৰ দ্বাৰা মানুহ কুফৰিৰ বানটো কটা যায় আৰু সেইটোৰ দ্বাৰা মানুহক মাৰিব পাৰি, মাৰি পেলাব পাৰি। কোনটো? কুফৰিৰ দ্বাৰা মানুহক কুফৰিৰ দ্বাৰা মানুহ মাৰি পেলাব পাৰি। এইটো আছে, বহুত বস্তু আছে কুফৰিৰ, এইটো আমি জানো, কিন্তু কি এইবিলাক আমি নকৰো। তথাপিও যদি অলপ জনাই, যদি আপোনালোকে তাৰে ক'ব গ'লে এক চাইডৰ পৰা ডক্তৰ আপোনালোকে যে সেইটো বস্তুৰ ওপৰত আপোনালোকে চাই সেইটো বস্তু ভাল কৰি আছে। ডক্তৰী মানে ক'ব গ'লে আপুনি ধৰক কোনোবা পেচেণ্ট আহিল আপোনাৰ, যাৰ ওপৰত কিছুমান ধৰণৰ ট্ৰিটমেণ্ট আমাৰ এনেকুৱাও হয় যে ডক্তৰে যেনেকুৱা ট্ৰিটমেণ্ট কৰি চাই মানুহজনক, আমিও সেনেকে চাওঁ, প্ৰায় চাওঁ, চাই পেলাই কি কেছৰ কাৰণে এইটো হ'ল, চাই আমাৰতো ধৰা পৰি যায়। ধৰা পৰি গ'লে আমি সেইমতে ট্ৰিটমেণ্ট কৰোঁ। ট্ৰিটমেণ্ট কৰাৰ পিছত ৰোগীটো ভাল পায়। বিশেষকৈ মোৰ বান কটাটোত মই ফলৱৰ্তী আৰু মই এইটোত ভাল কৰি আছো। যদি আপুনি ইচ্ছা কৰে, আমাৰ যিহেতু দৰ্শকখিনি চাই আছে আপোনাক, আপোনাৰ এটা এনেকুৱা কেছ ক'ব নেকি কুফৰিত য'ত আপুনি মানে সফল হৈছে আৰু আপোনাৰ লাইফত ধৰক চেলেঞ্জিং কেছ এটা আৰু? এঘৰ মানুহতে মই এটা দেৱতা গীত বাজিছো, দেৱতা মোক লৈ গ'ল ৰাতি, যাই দেখো যে সিহঁতৰ মাইকী এজন দেৱতাই ধৰিছে। মই মাইকীজনীক চিকিৎসা কৰিলো, মাইকীজনী ভাল হ'ল, ভাল হৈ যোৱাৰ পিছত আন এটা মাইকীক ধৰি পেলাইছে। তাৰপিছত সেইটো মাইকীক চিকিৎসা কৰিব যাওঁতে আৰু একজনক ধৰিছে, মানে ঘৰখনৰ 7জন মানক ধৰিছে আৰু বয়াকে চিঞৰি দিয়ে, গোটাই এক লগত চিঞৰি উঠে। মইতো এটাক চিকিৎসা কৰে, 2টাক চিকিৎসা কৰে, গোটাই ঘৰখনৰ চিকিৎসা কৰিব লগা হ'ল। মানুহ বহুত আহি গ'ল চোতালত, আৰু যি হাল্লা, মানে সিহঁতে এক লগত মানে হাল্লা কৰি দিয়ে না। তাৰপিছত মইতো বহুত চিকিৎসা কৰিলো, কৰি কেনে লাষ্টত মই ক'লো কি এইটো কুফৰি হয়, এইটো এটা কিবা আছে বস্তু। আৰু সিহঁতক সুধিলো মই, কিবা গণ্ডগোল চলিছিল নেকি? কৈছে আমাৰ এই 15 দিন মান আগতে বিয়া এখন গৈছে। মই বোলো বিয়াত কিবা কাজিয়া ফেচাদ লাগছিল নেকি? কৈছে কি বিয়াত সেনেকুৱা কাজিয়া লাগা নাই, এটা আমাৰ ল'ৰা শত্ৰু আছিল, এই শত্ৰুক আমি জানো সি আমাক বেয়া পায়, কিন্তু সি বিয়াত গৈছিল, তাতে এই কইনা ঘৰৰ বিয়াত গৈছিল। এই সি মানে ক'বাত এই গাছত তাবিজ এটা ওলাইছে, উঠছি, উঠাৰ পিছত এই তাবিজটো যিমান লৰে ঘৰখনৰ মানুহ চব সিমানেই মানে উত্তবল হৈ যায়। তাৰপিছত সেই তাবিজটো মই বোলো এইটো এই কোনোবাই এটা কুফৰি কৰিছে, এইটো ৰন্ধে চিকিৎসা কৰ, আৰু মোৰ ফালৰ পৰা এইখিনি কৰিলো, কৰি পেলাই কিছু থামাই থৈ আহিলো। মই কিছু থামাই থৈ আহিছো। তাৰপিছত সিহঁতে আকৌ সেনেকুৱা কুফৰি লাইনৰ এটা ওজা আছিল, সি আহি পেলাই পুৰা ক্লিয়াৰ কৰি দিছে।
কিন্তু আমি গম পাইছো যে এইটো কুফৰি। উম। এতিয়া আমি সেনেকে কুফৰি গোটেই ঘৰখনক ভাল কৰিব নোৱাৰো ইছলামিক চৰিয়াতেদি। নাই এটাক ভাল কৰিলে আৰু এটাক ধৰি পেলাই, তেতিয়া আমাৰ সমস্যা এটা আহি যায় না। সেনেকুৱাত মই অলপ কষ্ট হয় বিৰাট। আৰু ভাল হলেই কিন্তু মই আৰু ইমান কষ্ট কৰিব খোজা নাই। আৰু ধৰক সমাজত কিছুমান এনেকুৱা ওজা বৰ্তন ঘূৰি আছে যে ভণ্ড বুলি ক'ব পাৰি আৰু ভণ্ড বহুত ভণ্ড আছে আমাৰ সন্মুখতে আপোনাৰ মুছলমানৰে বহুত ভণ্ড আছে। অ। আজিকালি বহুত জোপা পিন্ধা মানুহ আছে, দাড়ি আছে, গাত এখন কাপোৰ আছে, মানে বিৰাট মৌলানা আৰু নাই। কিন্তু সিহঁতে ভণ্ডামি কৰি আছে পইচাৰ কাৰণে। সিহঁতে একো চিন নাপায়, খালি পইচা লাগে সিহঁতক। কেনে এটা ভণ্ডামিক মই পাইছো, সি মোক লগত লৈ গৈছিল। মই মোটামুটি শিকিছো, মানে আমাৰ মুছলমান আহি দাড়ি থকা মই অলপ ভাল বুলি ভাবছিলো। তেতিয়া মোক একদিন লৈ গেলা ঘৰ তাতে, মই চিকিৎসা সিহঁতে মোক কৈছে চিকিৎসা কৰ। মই চিকিৎসা নকৰো, তই কৰ, কাৰণ তোক মাতছি না। তেতিয়া সি চিকিৎসা কৰিলাক, কৰি তাৰমানে ঘৰত চপৰা দলাই, শিলগুটি সৰু সৰু দলাই ৰাতি ক'ৰ পৰা আহে সিহঁতে ধৰিব নোৱাৰে। মই কিন্তু বুজি পাইছো এইটো যি বিৰা নহয়, এইটো ভণ্ডামি। এইটো কিছুমান গাঁৱৰ ল'ৰা এইবিলাক কাম কৰিছে, নাই এইটো একো দেও ভূতে একো নাই তাতে। কিছুমানে কয় যে সি কি কৰিছে, সেই মানুহজনে সেই ভণ্ডামিটোৱে ভণ্ডামি আৰু মৌলানা হলেও নাই, টুপি চুপিও আছে, কুৰ্তাও আছে, মোৰ জুব্বা আছে। সি বটল 3টা লৈ আহিবা কৈছে। বটল 3টা লৈ আহিছে গিলাচলৈ, কৈছে মই এই বিৰাকেইটাক দেৱতাকেইটাক ভৰাম। সঁচাকে ভৰাবি তই? সি কৈছে মই ভৰাম। এই ভৰাইছো তই, মই চাই আছো। বান চান মাৰি চিন তিন দি পেলাই নিচু বটল খোপা মাৰিলা, বাং মন্ত্ৰ মাতি বটল সোমাইলা, খোপা মাৰিলে হৈ গ'ল। 3টা বটলত 3টাৰে বটল ধৰি আনিছে। আনি সেই ৰাস্তাত মই সুধিলো, পইচাও দিলাক তাক 2000 মান। ৰাস্তাত সুধিলো, সঁচা না দেৱান চাই ইয়াতে? সঁচা না মিছা দেউৰী আনলি তই? কৈছে কি মোৰতো ৰুজি পেট এটা আছে, সেই নাই। আৰু এইগিলা নকৰিলে পইচা নোলাই নহয় মানুহ তাৰ পৰা। টকা 2000 লৈ বেপাৰ। আমি ধৰক মানুহ একজনৰ বেমাৰ হৈছে, মানুহ উপকাৰ কৰিব লাগে, আমি এইটো জানো। পইচাটো ডাঙৰ বস্তু নহয়। পইচা আল্লাহ দিলে দুনিয়াত বহুত পোৱা যাব, যেতিয়া কালি আল্লাহ খুচি ৰুজি এইটো অট'মেটিকলি আহি থাকিব। কিন্তু পইচাৰ কাৰণে সন্মান খেদবা নোৱাৰি। আৰু মানুহ উপকাৰ কৰিব লাগে। কিয় মানুহ উপকাৰ কৰিব লাগে? একজন মানুহ বেমাৰ হৈছে, নিজে খেদি যাওঁ আমি, খেদি যাই কিবা ভাল কৰিব পাৰিম মই, তাক ভাল কৰি আহক। বুজিছা নাই? মানুহ আচল হৈ যায়, বাপৰে ইমান জানে। এনেকুৱা পাইছো আমি কিছুমান কেছ, এনেকুৱা আৰু মানে। আপুনি ধৰক কিছুমান কেছ পাই নাই এনেকুৱা, য'ত মানে কি ধৰক এইবিলাক প্ৰেমৰ সমস্যা আজিকালি খুব চলি আছে। আজিকালি ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ খুব চলে এইবিলাক। মাজত বস্তু এটা কম হয়, ধৰক আমাৰ ইয়াতে ৰঙিয়া কবৰস্থানত যোৱা মোৰ ঘটনা এটা আৰু এটা কবৰৰ ওপৰত এটা টেমা পোৱা গৈছিল ভেচলিনৰ, য'ত মানে মই নামকেইটা মেনশ্যন নকৰো, নামকেইটা মনত আছে মোৰ, বাট মানে বেলেগ কাষ্টৰ আৰু। সেই টেমাৰ ভিতৰত ছোৱালী এজনী ফটো, ল'ৰাজনৰ ফটো আছিল, আৰু নাম লিখা আছিল যে কাৰ ল'ৰা কাৰ ছোৱালী, এনেকে থোৱা আছিল। কবৰত যিবিলাক মানে আমাৰ তাবিজ চাবিজ কিবা পুতি থয় বা টেমাই পুতি থলা, বুজিছা নাই? কিছুমান মৰাৰ কাৰণে দিয়ে, আৰু কিছুমান মানে ভাঙাৰ কাৰণে দিয়ে। নাই এইটো মই দেখা ক্লিয়াৰলি লিখা আছিল মানে সেই ছোৱালীজনী ল'ৰাজনৰ লগত প্ৰেমত লিপ্ত হ'ব লাগে আৰু এনেকুৱা। কবৰ সেনেকুৱা নহয়, সেইটো কবৰত পোৱা গৈছে। কবৰত প্ৰায় ভাঙা চিঙা এইগিলা পইচা বিচছে বোধ কোনোবাই বদমাচি কৰি। ওপৰত বেছিভাগ ভাঙা চিঙাৰ কথাটো বেছি হয়, জোত লগোৱা কিবা লগোৱা এইবিলাক বেছি চলে। অশান্তি সৃষ্টি হ'ব লাগিলে কবৰত যায়। কবৰত যায় অশান্তিৰ কাৰণে। সেইটো কুফেৰিত আহে নে? কোবৰে ভাল কৰি নাযায় কোনোদিন। এই দুটা কোবৰ সাক্ষী কৰি পেলাই ইফালে মানুহজনে কষ্ট পায়। কোবৰত তাৰপিছত যি দুটা মুদ্ৰাৰ ওচৰত পুতলাক, পুতাৰ পিছত সেই কোবৰৰ আত্মা দুটা খুব কষ্ট পায়, একচুৱেলি কষ্ট পায়। সেই কষ্টটো সিহঁতে কিন্তু সুখ পায়, কিন্তু কোবৰৰ আত্মা দুটা কষ্ট পায়। এইবিলাক কাম ভাল নহয়। এনেকুৱাত মানুহ বিচ্ছেদ কৰা যায়, বেছিভাগ বিচ্ছেদ কৰা হয়। আৰু কিছুমান ধৰক আকৌ সেই ল'ৰা ছোৱালী যদি ভাল পাব খোজে, তেতিয়া তাৰে কিবা উপায়? এইটো ভাল পোৱা তাবিজ আছে আমাৰ ইছলামিক শৰীয়তত, বহুত ভাল পোৱা আল্লাহ তাআলা লিখি থৈ দিছে এইবিলাক। উপায় আছে, বহুত উপায় আছে। ল'ৰা ছোৱালীক মানে
মিলাই দিবা দিছে হা। যেনেকুৱা এটা ল'ৰা যদি 15 বছৰ হয় তাতো বিয়াৰ উপযুক্ত নহয় তথাপিও ছোৱালীজনী যদি মাইকীজনী যদি 40 বছৰ বয়স হয় জুইকো ভাঙিবা বাধা কৰিছে মানে সংসাৰখন ভাঙাটো আমাৰ কোৰাণে বাধা কৰিছে জোৰা লগাব দিছে ভাঙাটো পাপ দুইজন সুখত আছে ভাঙাটো পাপ কিন্তু আমি ভাঙবা নালাগে এইবিলাক কিন্তু বহুতে কৰিলে ভাঙা চিঙা টকা পইচা পাই এইবিলাক কাম কৰে কিছুমানে যাদু মন্ত্ৰ এইটো যাদু নহয় চৰিয়াতটো সিমান এটা যাদু নাই আৰু চৰিয়াতত কিছুমান লিখা আছে যে নাজাইজ কাম কিছুমান কৰিলে দুখী হৈ যাব হাৰাম এইটো কাম এইটো বুজাই দিয়ে চৰিয়াত লিখাই থাকে তাৰ পিছত এতিয়া আপোনাৰ লগত কথা পাতি গম পালো যে ধৰক এই ঘৰত টিঙত যে শিল মাৰে সেইটো কি হ'ল শিল মৰাটো আছে নে আচলতে একচুৱেলি এইটো গাঁৱৰ মানুহে বা ওচৰৰ শত্ৰু এনেকুৱা কাম বেছিভাগ কৰে তথাপি বিৰাই কেতিয়াবা আৰু গম পায় আৰু একচুৱেলি জাপি দিয়ে জাপি দিয়ে এইটো কুফৰি বিৰা জাপি দিয়াটো কুফৰি এইটো গেছটো যেনেকুৱা পায়খানা কৰি দিয়ে ৰাতি শুই থাকোঁতে জোতা চেন্দেলত পায়খানা কৰি দিব এইটো হ'ল বিৰা বুজিছা না কোনোবাই জপি দিয়ে অশান্তি কৰে জুই লগাই দিব পৰ্দাত জুই লাগি যাব ক'ৰবাত জুই লাগি যাব পটকে এইটো হ'ল জাপি দিয়া বিৰা সহজ নে খেলাটো এইটো সহজে বান্ধ কাটি দিলে ঘৰটো চাৰিওফালে বান্ধ কাটি দিলে এইটো ক্লিয়াৰ হৈ যাব এইটো চিন্তা নাই মানে সেইটো উপায় আছে ইয়াত বাহিৰে ধৰক বিৰাট বাহিৰে আৰু কিবা বেলেগ আছে নেকি যাক মই জাপ পাব পাৰি কুফৰিৰ দ্বাৰা এনেকুৱা কিবা দেৱভূত আছে নেকি যাক আৰু মানুহ ঘৰত জাপ পাব পাৰি কুফৰিটো হ'ল দেৱতা সৃষ্টি হয় কুফৰিটো হ'ল দেৱতা সৃষ্টি হয় যেনেকুৱা ঝাৰুৰ 7টা জাৰি দিলো মই কুফৰিত ধান 7টা জাৰি দিলো এই 14টা দেৱতা তৈয়াৰ হৈ যাব বা এঘৰ মাত্ৰাত ছিটাই দিলো ফটোৱা ঘৰ নাম চাম কৰি পেলাই ছিটাই মন্ত্ৰ আছে 14টাই মানে দেৱতা তৈয়াৰ হয় এনেকুৱা আৰু কুফৰি দেৱতা তৈয়াৰ হয় কুফৰি মানুহৰ যি ইচ্ছা মানে অনিষ্ট কৰিব পাৰি আৰু পাৰি আমাৰ যিটো যাদু মন্ত্ৰৰ কথা আছিল এইখিনি আমি ইয়াতে শেষ কৰিছো কিন্তু আমি ইয়াৰ লগত আপোনাৰ যিটো ধৰক এখেতৰ যিটো মেইন প্ৰফেশ্যন ভূত খেদা আপোনালোকে সেইটো ভিডিঅ' চাই ভালো পাইছিল আগতে আমি অলপ সেই বিষয়ে জানিম আমি আপোনাক প্ৰায় 1 বছৰ হ'ল ন ভিডিঅ' কৰা আগতে 1 বছৰ ইয়াতে মাজত কিবা কেছ হৈছে নেকি এনেকুৱা য'ত আপোনাৰ অলপ ভূতৰ কেছ আমাৰ ঘৰৰ ওচৰত মোৰ গাঁৱতে এক ঘৰ মানুহ গৈছিল তাৰমানে ৰাতি শুৱা কোঠাতে আছিল ৰাতি প্ৰায় 9:30 বজাত 9:30 বজাত যেতিয়া আহিল জোঁৱাক তাৰ পৰা যেতিয়া যায় আৰু ঘৰত যাব ওলোৱাৰ সময়ত খুব জোৰে হাল্লা লাগছে আৰু ল'ৰাটো খুব জোৰে চিঞৰিছে আমি ক'ত কি হ'ল ইমান ৰাতি তাৰপিছত কিছু সময়ৰ পিছত হাল্লা ঘৰ পাইছে দৌৰি পেলাই মানে বয়া চিঞৰি দিছে তাৰপিছত অমুক দেৱতা দিছে এই মানুহজনক দেৱতা দিছে চিকিৎসা কৰিলে কিছুমান ওচৰ মোকো মাতিব আহিছিল মই ৰাতি নাযাওঁ ইমান ৰাতি মই চিকিৎসা কৰিব নাযাওঁ দিনত যাম দিনত যাই যি দেখো সি মানে বাৰান্দাত শুই আছে মানুহ বহুত এইফালে মই সুধিলোতো কৈ পাইছে মই অমুক ভাই এটা ফাঁচি দি মৰছিল বস্তিটো ক'ৰবাত দিছিল ক'ৰবাত দিবা নিদিয়ে ফাঁচি দিয়া মানুহ আকৌ চেনাত মাৰা গৈছিল কাম কৰিব যায় তাতে ফাঁচি দি মৰছিল আৰু ই এটা আহি পেলাই বস্তিতে ক'ৰবাত দিলাক নহয় বস্তি ডেড বডি আনি সেই জীৱটোৱে আহি পেলাই ভাগক দিছে তাৰপিছত কৈছে মই এই বগীডাল মই ৰোৱা কাটি দি এইটো মই ঘৰ বনাওঁ ভাঙি পেলাই দি এইগিলা উৎপাত আৰু অনিষ্ট কৰিছে আৰু একেবাৰে সিহঁতে তাৰপিছত সেই টিংবিলাক ঘৰটো ভাঙি টিং মহিটোক দান কৰি দিছে তাৰ ঘৰটো তাৰপিছত বগীডাল কাটি দিছে কৰোঁতে চিকিৎসা পাতি কৰিলোঁ কৰাৰ পিছত কিছু ভাল পাইছে ভালকৈ আকৌ অলপ কুফৰিৰো সেই হয় নহয় কুফৰিৰো চলে কিছুমান কুফৰিৰো চিকিৎসা কৰিলে ভাল পাইছে আৰু প্ৰায় অসুবিধা বিশেষ নাই যাব আপোনালোকৰ এই পডকাষ্টটোত এটা নাম কৈছিল তিনমূৰা হৰকান্ত বুলি তিনমূৰা হৰকান্ত এতিয়াও আছে
আছে এতিয়াও আছে। সেইটো বিষয়ে অলপ ভালকে কওক আপোনাৰ আমাৰ কিছুমান মানুহে জানিব বিচাৰিছিল যিহেতু সেইটো জাগা আমাৰ ওচৰতে গোলাঘাট বুলি কয় জাগাটো এই বালিঘাটৰ আগত গোলাঘাট পায়, অৰ্থাৎ বালিঘাটৰ আৰু কটাঘাটৰ মাজত এখন দলং আছে মানকীজান বুলি কয়। তাতে বহুত মানুহ মৰছে। সেই খুব ডেঞ্জাৰ জেগা আছিল আগত, এতিয়া অলপ কমছে। এটা অৰ্জুন আছে, ডাঙৰ অৰ্জুন, অৰ্জুন গছ দেখা পাইছিলো ডাঙৰ অৰ্জুন গছ আছে, ইমান ডাঙৰ গাঁঠি গাঁঠি হৈ গৈছে, সেই অৰ্জুনডালত থাকে। আৰু কিছুমান মানুহ আশ্ৰা মাৰিলে আশ্ৰা হেৰি টানি লৈ গৈছিল আগতে, মাছিও দিয়ে তাত। মাছ মাৰিব গ'লে তাতে দেৱতাই ধৰিলে তাৰ মানুহ। ময়ো গৈছো, মোৰ বাবাৰ লগত গৈছো মই। তাৰপিছত যাওঁতে দেৱতাটো খুচিটো কৰিব আহিছে যে মই মানকীজানৰ পৰা আহিছো, আমি তিনমূৰৰ হৰকন্ত মোৰ নাম। এটা দেৱৰ তিনিটা মাথা, এটা দেৱতাৰ তিনিটা মাথা, তিনমূৰৰ হৰকন্ত তেওঁৰ নাম, এই দেৱতাটোৰ নাম। সিহঁতৰ বডিটো নাই, খালি মাথা, এই মাথা তিনিটাই সেইকেইটাই কাম কৰি আছে তাতে। এতিয়াও আছে সেই দেৱতা তিনিটা, তিন মাথাৰ দেৱতা। মানুহ মৰি কিনে উৎপত্তি হোৱা নে দেৱতাই? আগতে মানুহ মাৰা যাৱা এইবিলাক আত্মাৰ পৰাই সৃষ্টি হৈছে এইটো। এতিয়াও দেখা যায়, এতিয়াও তাতে ভয় কৰোঁ, আমিও ভয় কৰোঁ এতিয়াও। ৰাতি যদি ধৰ এটা বজাত মই কেন্দ্ৰীয় নাপায় এদিন খোজকাঢ়ি আহিছোঁ, গাড়ী মটৰ নাপায়, খোজকাঢ়ি মই চিন্তা কৰিছোঁ এইখিনি কেনেকে পাৰ হ'ম, এই দলংখন কেনেকে পাৰ হ'ম। খুব ভয় কৰি আহি আছো মই। ঠিক দলংখনৰ মাথাত আমি বিছমিল্লা বুলি কওঁ, ভৰিত লাগিলি খুব বিছমিল্লা বুলি ভৰিখন আগ ভৰিখন দলঙত দিছোঁ আৰু পশ্চিম চাইডে দলংখনত তলত এনেকুৱা মাছে পাকেছি, মানে পাক মাৰি দিছে, আৱাজ হৈছে, পানী ঠক 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 ডকা আৱাজ উঠি গৈছে, বুজিছা নাই? মই ভৰিখন এনেকে ৰৈ গৈছি, জাগাত ৰৈ গৈছি, এক খোজৰ পৰা যাব পৰা নাই। চিন্তা কৰিছো মই পিছে যদি যাওঁ মই নাথাকিম, মই মৰি যাম, বুজিছা নাই? মোৰ মৃত্যুই হ'ব আজি। তাৰপিছত চিন্তা কৰি মই বোলো পানীত মাছে পাকাই, মাছে শব্দ কৰে, ইয়াতেতো অন্য বস্তু পানীত শব্দ কৰা নাই, মোকতো দেখা দিয়া নাই। মোৰ মনত এটা সাহস তৈয়াৰ কৰি লৈছো, লগে লগে সাহস তৈয়াৰ কৰি লৈ বিছমিল্লা বুলি মই দলং পাৰ হৈছো, কোনো একো আৱাজ নাই, একদম নিৰ্ঘণ্টা মতে মই ভয় গুচি আহিছো। কাৰণ মোৰ আত্মাটো সাহস এটা লৈ আহিছো। কিন্তু বেলেগ যদি কোনোবা মানুহ আহিলে তাতে মৃত্যু আছিল সিদিনাখনে, এই ৰাতি 1টা বজাত। ক্ষতি কৰে, বিৰাট ক্ষতি কৰে। মানে ধৰক আপোনাৰ এই ৰিচেণ্ট টাইমত যোৱা 1-2 বছৰত সেনেকুৱা কিবা শুনিছিল নেকি তাৰে সেই জেগাৰ বিষয়ে? এতিয়া বৰ্তমান আজি 2-3 বছৰ তাৰে কোনো ঘটনা হোৱা নাই। আৰু যিডাল অৰ্জুন গছ আছে, এই কোনো কাটিবও নোৱাৰে। ইয়াতে পইচা একবাৰ সদায় 5,000 না 6,000 বিক্ৰী হৈছিল গছডাল। তাৰপিছত বেপাৰীয়ে কিছুদিন পিছত মানুহৰ মাজতে সিহঁতৰ ভিতৰত কাজিয়া লাগিছে। এই দেৱতাই কাজিয়া লাগি সেইডাল গছ কাটিব নিদিয়ে, সিহঁতে কাজিয়া লাগি কৈছে আমি গাছ কাটিব নাযাওঁ, ইমান পুৰণা গাছ কাটিব নাযাওঁ। অথচ ৰাইজে গাছ বিক্ৰী কৰি দিছে, ৰাইজৰ গাছ কৈছে আমি কাটিব, একফালে এক চাইডে কৈছে আমি কাটিব নিদিওঁ। গাছডাল একদম বেয়া জাগাতো আছে, দলঙৰ একদম মাথাতে আছে, দলঙৰ এক্সিডেন্ট হোৱা জাগাত আছে আৰু কটা বাও আছে, ভয়ানক জেগা আছে। জাগাটো দেখিয়ে ভয় লাগে, ৰাতি গ'লে তো বেছি ভয় লাগে। বাপৰে বাপ, ৰাতি এইখিনি পাৰ হ'বই নোৱাৰে। বাকী আৰু এটা আপোনালোকৰ সিফালে জাগা আছে, আপোনাৰ যিটো বৰলীয়া মাথাউৰিটো আছে, চমুখা, সেইখিনি খুব বেয়া জাগা দেখোন। চমুখত তাৰমানে এটা ছোৱালী, বামুণৰ ছোৱালী এটাই এই দলংখন চুইচাইড হৈছিল তাত পানীত। ছোৱালীটোৰ নাম আছিল মামণি, বামুণৰ ছোৱালী। তাই এতিয়াও আছে তাতে, বহুত চুলিবিলাক লাম্বা টাইপ। তাই মানে ধৰ এটা ডেকা ল'ৰা কিছুমান থাকে, ভাল ল'ৰা আৰু ডেকা ল'ৰা, চুৱা নাযোৱা ল'ৰা আৰু ক'বা গেলি কোনোদিন, সেনেকুৱা ল'ৰা তাই খুব লক্ষ্য কৰে সেইখিনি জেগাত। সেই ল'ৰা তাই সেই বস্তুটো খুব লক্ষ্য কৰে, মানে পালিয়ে চান্সটো এৰি নিদিয়ে। বৰ্তমান সময়তো আৰু যেনেকৈ দুপৰীয়াৰ সময়ত, ৰাতি বুলি কথা নহয়, দুপৰীয়াৰ সময়ত যদি কোনো নাযায় এইপিনে, বেছি মানুহ চলাচল নাই আজিকালি, গাড়ী মটৰ নাই, দলঙো ইমান ভাল নহয়, দুপৰীয়াৰ সময়ত যদি সেনেকুৱা ল'ৰা যায় তাক পুৰা আকৰ্ষণ কৰিবই। এনেকুৱা জেগাখিনি ৰাতি যদি আপুনি ধৰ 11টা বজাত সিপিনে পাৰ হয় অকলে, কিবা এটা দেখা পাব তাতে।
বহুতে আমিও শুনিছো নিজে উম, যে দলঙৰ ওচৰত মানুহ মানুহ উম, বা কিবা মানুহ পাই ওচৰত আহিলে একো নাই, কিছুমানে চাইড লাগি গুচি আহে, দেখা পাই ভয় কৰে, মানে আপোনাক অনুভৱটো কৰে আৰু যে আছে। আছে এনেকুৱা। আৰু সেইখন দলঙতে ধৰক তাৰে মাথাত আৰু এটা কিবা ঘটনা হৈছিলে, আপোনাৰ আলফাই একজন গুলাই মাৰিছিল। সেইখিনি জেগাত আলফাও একবাৰ গুলি হৈছিল। সেইটোৰ বিষয়েও শুনা যায় যে তাতে কিবা ধৰক এনেকুৱা ৰাতি চিঞৰ বাখৰ শুনা যায়। সেইখিনি জেগাত চিঞৰ বাখৰ হৈ থাকে, এতিয়াও হৈ থাকে। জেগাখিনি ভয়ানক জেগা আৰু এই আমাৰ এই মানে ধুইবলা অঞ্চলত উম, এই চমুখা দলং আৰু মানগিজানৰ দলং, উম। এই দুই জেগাখিনি বয়া। আৰু আপোনাৰ মই মাজতে কেছ এটা শুনিছিলো য'ত মানে আপোনাৰ ধৰক এটা ভূত খেলিব যাওঁতে দুটা নে তিনিটা ওলাই আহিছিল। তাৰমানে দেৱতাবিলাক কিছুমানে একবাৰ খেলিলো এটাক, খেলাৰ পিছত সি গেল ধুনীয়া হ'ল, তাৰপিছত আৰু এটা আহিল তাৰ বংশৰে, বুজিছা নাই? তই কৰিব আহিলি যে মই অমুকৰ ল'ৰা হওঁ বা অমুকৰ কিবা এটা হওঁ কমাণ্ড, এনেকুৱাকে তিনিটা দেও খেলিছো মই। আৰু এটা দেও একদিন এটা ছোৱালীক ধৰিছে, সেইটো মই খেদি দিলো ধুনীয়াকৈ, মোৰ ঘৰৰ ওচৰতে। খেদি দিয়াৰ পিছত আন এটা ছোৱালীক ধৰিছে তাতে যায়, মই গ'লো মাতি লৈ গ'ল। যাৱাৰ পিছত মই বোলো কৰিব আহিলি, বোলে মই অমুকৰ পৰা আহিছো, তোক মই এতিয়া খেদিছো। কৈছে কি এতিয়া খেদিছা, একে ধৰলি তই যে এই হাঁহিছিল কিয় তাতে, হাঁহৰ কাৰণে ধৰিছে। আৰু দেৱতাবিলাকে এনেকুৱা, আমি দেৱতাই খেদো, মানুহ একচুৱেলি মই ৰুমৰ ভিতৰত বেছি কৰো, তালা মাৰি, মাইকী মানুহ বা এইবিলাক মই চব খেদি দিওঁ, নেদেখা কৰি দিওঁ। যদি সিহঁতে হাঁহে কিবা ঠাট্টা বিজুলা কৰে, দেহটো ফচকে এৰা নাই, খুব ভাল পায়। হাঁহ চাহ কৰিলে মাইকী মানুহ দেৱতাই খুব ভাল পায়, মানে খেদা দিগদাৰ হৈ যায়। যেতিয়া কোনো নাহাঁহে একদম নিমাত হৈ থাকে, দেহটো সোনকালে গুচি যায় সুন্দৰ। আৰু আমি শুনা পাওঁ যে যিবিলাক মানুহে ফাঁচি দিয়ে মৰে, সিহঁতৰ আত্মাটো বহুত শক্তিশালী হৈ যায়, হয়নে এইটো? তাৰমানে ফাঁচি দি মাৰা যাওঁতো সিহঁতে সেই আত্মাটো আল্লাহৰ ওচৰত নাযায়। যিহেতু সময়ৰ আগত মৃত্যু হৈছে। সময়ৰ আগত মৃত্যু হৈছে, মৃত্যু হোৱাৰ কাৰণে এটা আল্লাহৰ ওচৰত নাযায়। যেতিয়ালৈকে মানে মৃত্যু তাৰ বয়স আছিল বা 70 বছৰ সি জীয়াই থাকিব লাগিছিল, 60 বছৰ সি 60 বছৰ এই দুনীয়াতে থাকিব লাগে, মানে ঘূৰি ফুৰি থাকিব লাগিব। আৰু মৃত্যু মানে ফাঁচি দিয়াৰ লগে লগে সি অকলশৰীয়া হৈ গ'ল না, মানে সিটো কাৰোবাক ধৰিব চেষ্টা কৰিব আৰু কাৰোবাক নিব চেষ্টা কৰে, সি তাক নিকে তাৰ লগত লৈ লয়। লগত লয়, এনেকুৱাকে লগ বিচাৰে সি প্ৰথমতে, লগ বিচাৰি সি কাৰোবাক যদি নিব পাৰিলে এটা লগ হৈ গ'ল, সিহঁতৰ বংশৰে হওক কাৰোবাক হওক এটা যি লৈ যাব পাৰে, শক্তিটো বাঢ়ি থাকে তাৰ, নাই এই ফাঁচিত দেৱতা ধৰে ধাপ ধুপ, তাৰপিছত মানুহ ওজাই খেদিলে টকুৰ পৰা আহিছে, বোলো মই অমুক একদম নামটো কৈ দিয়ে স্পষ্ট, এই যিজন মানুহ ফাঁচি দিছিল সেইজনৰে নাম কৈ দিয়ে, তাক ফাঁচিত দিয়াটো খেদাটো অলপ কঠিন। মই কিন্তু খেদিছো ফাঁচিত দিব। কঠিন কি কাম কঠিন হৈ যায়? তাৰমানে এইবিলাক যেনেকুৱা দেৱতা, কিছুমান দেৱতা ধৰে জাৰা ফুকা কৰিলে তেল চেল দিল, সোনকালে গুচি যায়। ফাঁচিত দেৱতাটো কি ভৰি আঙুলিৰ মাজতো লুকাই থাকে, চুলিৰ কোৰটো লুকাই থাকে, এনে যাৱাটো দেখুৱাই থাকে, মানে খুব কঠিন হয়। আৰু বুদ্ধি হওক বহুত বোলে। খুব বুদ্ধি হওক সিহঁতে, খুব বুদ্ধি হওক ফাঁচি দিয়াবিলাক। ফাঁচি দিওঁতে খেদাটো অলপ দিগদাৰ হয়, কিন্তু আমি খেদো, জানো যে ফাঁচিত দিব এইটো কৈ দিয়ে না, মই অমুকৰ পৰা আছো তমুকৰ পৰা আছো কৈ দিয়ে, মই অমুক কৈ দিয়ে। এতিয়া ধৰক আমি যি জেগাত বহি আছো, মোৰ য'ত ঘৰ আৰু ইয়াৰ ওচৰতে আপুনি জেগাটো গমেই পায়, এই জেগাটো বহুতেই বেয়া বুলি কয়, আপুনি চাগে কেতিয়াবা অনুমানো কৰিছে? এইবিলাকো অলপ ধৰক, এনে ঘৰ চৰ বনালে মানুহ কোনে নকৰে দেৱে, চাইড লাগি যায়, যিকোনো জেগাতে দেৱতা বস্তুবিলাক চাইড লাগি যায়। আৰু ধৰক এখন এই হাবিত ওচৰত আপুনি ঘৰ বনাইছে অকলশৰীয়া, আপোনাক দেৱতা অন্যায় কৰিব, কাৰণ সিহঁতে কষ্ট পায় নহয়, অকলৈকে আহিল তাই। নাইতো আমি যেতিয়া ইয়াতে আহো আৰু প্ৰথমতে মানুহ বৰ বেছি নাছিলে জেগাত, আমাৰ লগত প্ৰায় 4 ঘৰমান মানুহ এই জেগাখিনিত আছিল আৰু ৰঙিয়া টাউনৰ ভিতৰতে, তথাপিও মানে ধৰক এইখিনি জেগাতো মানুহ কম আছিল। আৰু সেই টাইমত আমি প্ৰায় টিঙৰ প্ৰতি ধৰক দৌৰি মানে শব্দটো ইমান হেভি হয়, মানে হাতী দৌৰি আছে, বেৰা বিলাকত গা ধোৱা গৰু যেনেকে গা ধুৱাই। এতিয়া নাই এইটো, এতিয়া নাই, কমি গৈছে, মানুহ বাস হ'লে 4 বছৰ 5 বছৰ আগত এটা শব্দ শুনিছিলো, আৰু তাৰপিছত আজিলৈকে শব্দ শুনা নাই। এতিয়া কম হ'বই আৰু চিন্তা নাই, মানুহ ঘৰ বাৰী যেতিয়া বনাইছে আৰু ইয়াতে সিহঁতে চাইড লাগে যায়। কিন্তু আপোনাৰ যোৱা বছৰ আগৰ বছৰ আমাৰ এই ভিডিঅ' কৰি আছে, এওঁক দেখা দিছিল আকৌ
তাতে এই গধূলি সময়ত আপোনাক কৈছিল যে একবাৰ এটা ঘটনা হৈছিল তেওঁলোকে ৰুটি মাংস খাবৰ কাৰণে তাতে গধূলি গৈছিল তাৰমানে ৰুটি মাংস খাব নালাগে এনেকুৱা জাগাত বস্তুবিলাক আহি যায় চেণ্টটো পায় না ৰুটিৰ চেণ্ট পায় বা কিবা মাংস বনালি কিবা ভাজা পোৰা বনালি ভাজি বনালি এইবিলাক চেণ্টটো পায় চেণ্টটো পালি সিহঁতে আগবাঢ়ি আহে খাৱাৰ কাৰণে আহে যাতে এৰি থৈ দৌৰি আমি পাই যাওঁ এনেকুৱা চান্স লৈ সিহঁতে ভোক মানে পঢ়া খাবৰ কাৰণে সিহঁতে আহে সেইটো বস্তু ক্ষতি কৰে নেকি সেইটো ক্ষতি নকৰে ভয় খুৱায় আৰু ধৰক কিছুমান শুনা যায় জিনটো আপুনি জানে বহুত ধৰণৰ জিন আছে তাৰপিছত আমি এনে পাই আছো গোবৰা জিন বুলি কয় আপুনি জিনৰ বহুতটা জাত আছে কিছুমান জিন মানে ভাল জিন আছে আপোনাৰ সিহঁতে নামাজ নেৰে কোনোদিন সিহঁতে ভাল জিন আছে বয়া জিনবিলাক সিহঁতে নামাজ বন্দী কাকো নাই দেৱতাৰ নিচিনা মানে ক'ব গ'লে ধৰক ইছলাম ধৰ্ম মতে জুলুম কৰে সিহঁতে যিখিনি ধৰক ভাল জিন আছে সেইখিনিতো আপোনাৰ ভালেই হৈ গ'ল ভালে আৰু যিখিনি বেয়া আছে আমাৰ যিটো ভূত বুলি কয় এই ভূতৰ নিচিনাই আৰু জিন এই বয়া জিনবিলাক ভূতৰ নিচিনাই সিহঁতে মানে ক্ষতি কৰে যথেষ্ট ক্ষতি কৰে বহুত ক্ষতি কৰে সেইটো জিন খেদা টান নেকি বেছি জিন খেদে ভূতৰ নিচিনাই সিহঁতে যায় লাষ্টত খেদো আমি ধৰক শুনা যায় যে যিবিলাক এই গোবৰা জিন নামৰ জিন থাকে জাক হিচাপ থাকে বোলে মানে জিনৰ সেনেকুৱা জাক নাই ন দেৱতাৰ জাকেৰে আছে দেৱতাৰ জাকৰে আছে সেইটো কেনেকুৱা হ'ব কোনটো দেৱতাৰ জাকেৰে দেৱতাৰ জাকৰীয়াটো ধৰ আপুনি ক'ৰবাত মাছ মাৰিব গৈছে ৰাতি আপোনাক ধৰ 10টামান শিয়াল দেখা পাইছে এটা জাক 10টামান শিয়াল নাথাকে না আপোনাক চাৰিওফালে ঘূৰিব বুজিছা নাই বা মেকুৰী দেখাব লাগে এতিয়ামান 7টামান একেলগে ইমান মেকুৰী বা শিয়াল দেখা পালা কুকুৰ দেখা পালা আপুনি সেইবিলাক জাকেৰীয়া আপোনাক অন্য কৰিব বিভিন্ন ৰূপত আহে বিভিন্ন আপোনাক অন্য কৰিব কিন্তু এই জাকেৰীয়া পেলি টিকপে নহয় ঘৰত দৌৰিব লাগিব ধৰক মাছ মৰাৰ কথা যিটো কৈছি উকা বুলিও কয় এটা উকাটো হ'ল সি উকা পথাৰৰ মাজত উঠে সি উকাটো অলপ জুই একোৰা লৈ পেলাই যাই থাকে জুইকুৰা লয় জুইখিনি তাৰ খাদ্য তৈয়াৰ কৰে যিমান পোকা পিঁপৰাবিলাক আহি থাকে জুইত পোহৰত সেইবিলাক খাই থাকে সেইটো অন্যায় নকৰে আমাক আৰু মই এটা কথা কওঁ আৰু যিটো বস্তুটো ক'ব লগা নহয় মানে বেলেগৰ এটা পাৰ্চনেল মেটাৰ আপোনাক সুধি আছো মই আজি প্ৰায় 15-20 দিনৰ আগত আমাৰ ইয়াতে ওচৰত ল'ৰা এটা মাৰা গৈছিল আপুনি গম পাই চাগে ৰাতি জৰা চাব গৈছিল মই এইটো গম পোৱা নাই মানে ধৰক সেই 3টা বজালৈকে মাছ মাৰি আছিল আৰু টাইমটো অভাৰ তাৰে আগত মানে সি 2 বা 3 বাৰ অলৰেডি ঘৰত আহিছে মাছ যথেষ্ট পাই আছে লোভ লাগছে আৰু একদম অকলে থাকে চিংগল থাকে লগত আৰু কোনো নাই যেতিয়া মানে আহি কেনে কি কৰিছে কোনো গম নাপায় যেতিয়া পুৱা ঘৰৰ মানুহ যায় তাত জগাবৰ কাৰণে তলত মানে দেখা পায় সি বিছনাৰ তলত মাথাটো সোমাই কেনে মৰি আছে ঘৰত মৰি লাগি পেলাই বিছনাৰ তলত মৰি আছে সি তাৰমানে সি তাতে লেবৰটো লাগি গৈছে তাৰ আনি পেলাই ঘৰত তাক ফেঁচে মাৰি মাৰছি দেখাতো এনেকুৱা লাগে যে বিছনাৰ তলত যিটো পজিশ্যন আছে গলটো কোনো ভাঙি কেনে বেকা কৰি থৈ দিছে মানুহটো ওপৰত আছে তলত কিবা চাই আছে চাই থাকোঁতে মাথাটো ওপৰত হৈ আছে তাক একদম মাৰছি গলটি মাৰি মাৰছি পাকে দিছে আৰু সেই নাকে মুখে কিবা ওলাই আছিল তাৰ ভুল হৈছে ইমান ৰাতি মাছ মাৰিব নালাগে 3টা বজাৰ পৰা অকলে সেইটো ধৰক কি ধৰণৰ ভূতে পায় এইটো সেই জখে পাইছে এইটো জখ আছে নে জখে পাইছে জখে মানে মানুহ মাৰি পেলাই প্ৰায় এই মাৰি হয় জখে সেইটো ধৰিলে খেলা উপায় আছে নে জখে ধৰিলে আপুনি চান্সে নাপাব খেদোৱাৰ কাৰণে বহুত শক্তিশালী নেকি ই পাল্লি মাৰি পেলাব সিদিনাখনতে মাৰি পেলাব জখে যদি মাৰো বুলি কয় এক মাৰি সি মাৰি পেলাব তাক কথা নাই তাক চান্স নাপাব খেদাৰ কাৰণে কিবা এনেকুৱা কাহিনী আছে জখৰ ওপৰত জখৰ মই সেনেকুৱা কাহিনী মোৰ মামা এটা কৈছিল আৰু পুৰণা কাহিনী কৈছিল এই মামাক কৈছিল এই আমজাদ তাৰ নাম মামাৰ নাম আমজাদ আছিল আমজাদ এই বহুত মাছ ওলাইছে আজি নলাৰ আগতে ৰাস্তাটো সিপাৰে আগৰ ফালে এটা নদী আছে সৰু নদী পানী বাচি অলপ চাফ চুপানি হৈছে পাৰত কৈছে বহুত আমজাদ বহুত মাছ ওলাইছে তাৰপিছত আমাৰ মামাই আকৌ একদম দাৱা লৈ টৰ্চ লৈ ওলালে ৰেডি বুজিছা বেগ এখন লৈ তাই সি আৰু আগে আগে যাই আছে ই ধাপ ধুপ মাছ মাৰি আছে আমাৰ মামাইতো মাছ এটাও নাপায় দেখা নাপায় সেই তই মাছ পাৱা নাই এইগিলা ডাঙৰ মাছ মোৰ খালৈ বোজাই হৈ গ'ল মোৰ বেগ বোজাই হৈ গ'ল
আহি থাক মাছ মাৰিব নালাগে, আহি থাক মোৰ ঘৰত জখাই মাতি মামা জখাই মাতি আগবাৰে নি আছে। মামা ভাবছি সি যদি ইমান মাছ পায়, মামা অলপ বুদ্ধিয়ক আছিল। জখটো কাৰ ওপৰত আছিল? হা জখটো কাৰ ওপৰত বুলি কৈছিল আপুনি? আমাৰ এই গাঁৱৰ মানুহ একজন ওচৰৰে তাৰ ৰূপত আছে দিয়ক এই জগটো এইফালে সেনেকে লৈ গৈছে যাই। মামা চিন্তা কৰিছে ইটো ইফালে যাই থাকে এই নদীৰ ইফালে এইখান নাই পানীও বেছি, পানী কমে কমে বাঢ়ি যাই আছে। এই চেণ্টাৰ মামা বোলে ৰৈ গৈছে, ৰৈ যাই পেলাই সি সেই না কিয় তই খাবা কিয় হলি কৈছে কি এই মই নাযাওঁ আৰু সেই আহা মাছ আৰু বহুত ডাঙৰ ডাঙৰ মাছ পাম। আৰু ই মামা ভাবছি দেৱতা দেৱতা একদম লাইটটো বন্ধ কৰি দিব লাগে। লাইট একচুৱেলি মামা জানে এইবিলাক। লাইটটো বন্ধ কৰি ঘৰৰ ফালে দৌৰিছে, একদম পানী ফালি গৈছে। পানী বহুত পানী হৈ গৈছে, কবাই নোৱাৰে মামাই যাওঁতে যাওঁতে গমেই পোৱা নাই দৰ ফালে যাই আছিল। দহ পালি মাৰি পেলাই আৰু কথা নাই, চান্সে নিদিলে কোনো, কিন্তু মামা বাচি গ'লে না। আপুনি যে কৈছে লাইটটো অফ কৰি ল'ব লাগে, মানে সেইটো কি কাৰণত? লাইটটো অফ কৰিলে মানুহজনে এড আহে। জুয়ে তাৰমানে ৰাতি টৰ্চে বা জুয়ে মাছ চাব গেলি আমাক বহুত দূৰলৈ লৈ যাব পাৰে, নিচাহত গুচি যায়। তাৰমানে ৰাস্তা পথ একো পাহৰি যায়, কোনফালৰ পৰা আছো মই এইটো হৰাই যায়। যিহেতু এক জাগাত চাই থকা যায়তো, এক জাগাত নহয় যাই থকা যায়, এটা জাগাত ফকাস কৰি কেনে আগবাঢ়ি যাই আছে। সেইকাৰণে যিহেতু এইটো বন্ধ কৰি দিব, আপুনি এড পাব কোনোবা ফালে হওক পোহৰ পাব অলপ, সেইফালে দৌৰিলে হ'ল। এড নাপায় মানে জখৰ পৰা সাৱধান আৰু জখাই যদি ধৰে সেইটো আৰু মাৰি পেলাব। চিকিৎসা কৰিব সময় নাই, সময় নাথাক চিকিৎসা কৰিব। নিজে বাচলি নাবাচলি আৰু মৰিলি। এনেকুৱা কেছ আহে নেকি য'ত জখাই ধৰছি কিন্তু মানুহক মাৰা নাই? সেনেকুৱা কেছ পোৱা নাই, জখৰ কেছ পোৱা নাই, এতিয়া মই পোৱা নাই। কিন্তু মাৰা শুনছো, বুজিছা মানুহ মাৰা শুনছো, কিন্তু কেছ পোৱা নাই। জখে ধৰছি মোক এনেকুৱা পোৱা নাই। কুবিৰে ধৰা পাইছো। কুবেৰে পানীৰ পৰা ধৰে? পানী পৰা ধৰে, কুবিৰ পানীত থাকে। কুবিৰ ধৰিলে সেই মানুহজন গহীন হয় কিবা এনেকুৱা? এই মানে সি খুব মানে তাক খেদা খুব টান। কুবিৰে ধৰা মানুহ বহুত কষ্ট হয় খেদাত। কিছুমানে কয় কুবিৰে ধৰিলে মানুহ কিবা ধনবান হয়, পইচা পাতি আহে। এই মিছা কথা এইবিলাক, কুবিৰে পইচা দিব। কুবিৰটো সেইটো কুবিৰ বেলেগ, এইটো কুবিৰ বেলেগ। সেইটো ধন কুবিৰ, এইটো ধন কুবিৰ। ধন কুবিৰতো ধন কোনোৱে নাপায়, কিন্তু আল্লাই কি কৰিব লাগে সেইটো জানে। কিছুমানে ধৰক কয় গাঁৱত এঘৰ মানুহ আছিল, সিহঁতৰ বাৰীত খান্দোতে কলা পাইছে, কলা পাই ধনী হৈ গ'ল। বহুত কাহিনী শুনা যায়। কোনোবাই দিবে পাৰে, কোনোবা দেৱতাই বা কোনো নাই সিহঁতৰে কিবা পাব লগা পইচা আছে আগৰ, সিহঁতক সেইকাৰণে ধনখিনি দি গৈছিল। সিহঁতৰ কোনোবা আগৰ কোনোবা সম্পত্তি আছিল, সেই হিচাপে দি যায়। এনে কাৰোবাৰ সম্পত্তি আনি মোক নিদিয়ে, মিছা কথা। ধৰক আপোনালোকৰ সেই তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা কিবা পায় নেকি পইচা পাতি? মন্ত্ৰৰ দ্বাৰাই একো পইচা নাপায়, মিছা কথা। মন্ত্ৰৰ দ্বাৰাই একো পইচা নাপায়। আৰু আমি মন্ত্ৰ এইবিলাক চিকিৎসা পাতি কৰিলো, ইমান মানুহৰ প্ৰায় মানে মিছা কৈ পেলাই আমি নাখাওঁ, নালাগে। সেইটো যিখিনি ধৰক আৰু ক'তো বিচাৰি নাযাওঁ। মুছলমানৰ যিবিলাক ওজা মোনাখন লৈ পেলাই ৰাতিপুৱা ওলাই যায়, এইবিলাক ভণ্ডামি। আপোনাক এইটো বস্তু মই সোধা, মই কিন্তু ক'তো মোনা লৈ কোনোদিন ক'তো নাযাওঁ। মোৰ ঘৰতে আহে, মই হিচাপে চিকিৎসা কৰো। ক'ৰবাত যাব লাগে সিহঁতে কয় মানুহ ঘৰে যে আমাৰ তাত যাব লাগিব, এনেকুৱা এনেকুৱা কম, তেতিয়াহে যাওঁ মই। এনেই মই ক'তো চিকিৎসা কৰিব নাযাওঁ। সেইটো কমেণ্টত আমি পালো, কেইদিনমান আগত এটা কমেণ্ট আহিছিল আমাৰ তাতে আপোনাৰ আগৰ ভিডিঅ'টোত, যে মুছলমানৰ ওজা নাথাকে। এইটো কিয় ক'ব নেকি আপুনি? যিহেতু আমি আজি অসমীয়া, আমি যি হিন্দু মুছলমান আছো গোটেইখিনি অসমীয়া হিচাপে আছো, আমি সেইকাৰণে ওজা বুলি কওঁ। এইগিলা ওজা হ'ল মুছলমানৰ ওজা বুলি এটা প্ৰচাৰ হৈ যায়, অমুক তাতে ওজা ভাল নাযায় কিয় ভাল কৰিব পাৰিব। এইগিলা হ'ল ভণ্ডামি, মিছা কথা। যেনে আমাৰ এটা মুস্তান চাহাবু এটা আছে ৰঙিয়াত, ৰঙিয়া অঞ্চলৰ এটা ৰেল গেটৰ ওচৰতে এটা মুস্তান চাহাব বুলি আছে। এইবিলাক ভণ্ডামি, একো নাই, একো নাজানে, দেও খেদিব নোৱাৰে, এটা দেৱতা খেদিব নোৱাৰে। তাৰপিছত আৰু কি ৰেট 10,000 15,000 ৰেট। মই বোলো এনেকুৱাকে মানুহ এনেকে ৰেলৰ ওচৰত মাটি কিনিছে। বিহাৰী মানুহ বিহাৰী মানুহক জানে ৰেলৰ ওচৰত মাটি কিনিছে আহি কেনে, তাতে কি ঘৰ বিল্ডিং বনাইছে, কেনেকে এইগিলা ভণ্ডামি কৰি। আমিতো চিকিৎসা কৰো, আমিতো ওজাৰ পইচা দি কোনো বিল্ডিং বনোৱা নাই, মাটি কিনা নাই। আপুনি চাকৰি এটা কৰি আছিল, ৰিটায়াৰ্ড পাৰ্চন, তথাপিও আপোনাৰ এনেকুৱা বৈবাহিক সম্পত্তি আমি দেখা নাই। যিখিনি ধৰক একো নাথাকিব লাগে সেইখিনি আছে। আৰু কিছুমান আমি বস্তু শুনো মায়া মোহৰ কথা,
মায়ঙৰ কথা আপুনি গমে পায় আগতে যি মানুহ গ'লে কিবা ছাগলী বনাই দিয়ে কিবা কৰি দিয়ে শুনিছিল আপুনি এইগিলা শুনিছো, কিন্তু যাদু আছে এইবিলাক। কুফৰি থাকে তাতে, মানে ধৰক মায়াঙত এতিয়া কুফৰি থাকে, আমাৰ যিটো কুফৰি বিদ্যাই আছে তাতে, ইছলাম কুফৰি কিতাপ আছে ইছলাম তাতে। ধৰ্মত যিটো কুফৰি বুলি কওঁ সেইটো হিন্দু ধৰ্মত চাগে কলা যাদু বা এনেকুৱা কিবা এটা বেলেগ শব্দ দি কয় এহঁতে আৰু বেলেগ শব্দ কয় আৰু। কিন্তু বস্তুটো আল্টিমেটলি গোটটো একে যিহেতু আপুনি ক'লে যে কুফৰিত এটা মূৰ্তি বনায় উম। তো কলা যাদুটো যিখিনি আমি পাইছো তাতে মূৰ্তি বনাবা এনেকুৱা কিবা কিবি কৰে মানে দুটা বস্তু হানিকাৰক হানিকাৰক। আৰু দুটা বস্তু সাৱধান আছে সাৱধান থাকিব লাগে যাদুৰ পৰাই। আৰু আমি দৰ্শকক জনাই দিছো যে এখেতে প্ৰায় বহুকেইটা কেছ এনেকুৱা চাইছে আৰু ভালো কৰিছিল আৰু আমাৰ যিখিনি আগৰ ভিউৱাৰ্ছ আছে তেখেতে সেইটো পডকাষ্টটো পাইছিলো আৰু বহুতে মানে সেই পডকাষ্টৰ পৰা এখেতক যোগাযোগ কৰি আহিছে আৰু যিবিলাক অসুবিধা আছিল সেই অসুবিধাটো দূৰো হৈছিল তো সেইকাৰণে তেখেতলোকৰ ৰিকুৱেষ্টটোতে আমি আৰু এটা পডকাষ্ট লৈ আহিছিলো আজি কিবা ক'ব আৰু মই অলপ ক'ব আছে। হয় কওকচোন মানুহ কুকুৰে কামুৰাই, বিশেষকে কুকুৰে কামুৰিলে আপোনাৰ মেডিকেলত প্ৰায় 7টামান বেজি দিয়ে নাভিত, এনেকুৱা চিকিৎসা কৰে। তো গোটেই ভাল হয়, বেজিকেইটাত ভাল হয়, বিশ্বাস মানুহ। কিন্তু মই কুকুৰে কামোৰাৰ বিষয়ে মই মাত্ৰ 3 পালি ঔষধ দিলোঁ, ইমান লম্বা লম্বা। মই গছৰ ঔষধ দিওঁ, মই এইখান মালভোগ কলৰ ভিতৰত খুৱাই দিব লাগে, সোমাই দিব লাগে, সোমাই দি 3 দিন ৰাতিপুৱা খালী পেটে 3 পালি খালে হ'ল। যদি কোনোবা দিন জাগেই বা মানুহজন ক্ষতি হয়, তাৰ দায়িত্ব মই আছো। মোৰ এড্ৰেছটো লৈ যাব, ঠিকনা লৈ যাব আপোনালোকে। মানুহজনৰ যদি সেই কিবা এফেক্ট কৰে কুকুৰে কামোৰা, মই তাৰ দায়ী। নাই সেইটোৱে ধৰক আমাৰ দুই ধৰণৰ চিকিৎসা আছে, এটা হৈছে আপোনাৰ আয়ুৰ্বেদিক, এটা হৈছে আপোনাৰ এল'পেথিক। এল'পেথিকত আপোনাৰ ডক্তৰে যিটো ট্ৰিটমেণ্ট কৰে সেইটোতো বেলেগ হৈ গ'ল। আৰু আৰু সৰু ল'ৰা ছোৱালী বিলাকক, এই কেঁচুৱা বিলাকক, একদম কেঁচুৱা আৰু 1 মাহ হৈছে, 2 মাহ, 3 মাহ বা 1 বছৰ, খুব কান্দে, মাকৰ আহাৰ নাখায়। মাকৰ আহাৰ মুখত লগাই দিলেও এই পিছমুৱা খুব হাল্লা কৰে ৰাতি। মানুহ গিৰি ঘৰখনৰ মানুহক টোপনি মাৰিব নিদিয়ে, এইখান নাই। এইটোত মই ফলৱৰ্তী, এইটো মোৰ ওচৰত আহিব, মই ভাল কৰি দিম। এইটো মোৰ ওচৰত আহিব, মই বস্তু দিম, তাবিজ দিম, বেলেগ একো নকওঁ, ইনশাল্লাহ মই ভাল কৰি দিম। এইটো মোৰ ৰেকৰ্ড আছে, কিন্তু চাব লাগে। সেইটো মই বুক দাঁতি কোৱা বিখ্যাত আছো মই। বহুত আহে মোৰ, ৰঙিয়াৰ পৰাই যায়, আপোনাৰ থুইবলা গোটেই অঞ্চলৰ পৰা আহে মোৰ ওচৰত। একদিন ৰাবি লৈ গ'লে আৰু মই ফটো নেক্সট দিনা কমছি নে বোলে কমছি। নাম আছে নাম আছে এইটোত। আৰু কিবা ক'ব বিচাৰিব আপুনি? নকওঁ দিয়ক, আজি মোৰ ৰাতি হ'ল, বতৰ বেয়া। আজি বতৰ বেয়া, সেইটো ঘৰ যিহেতু বহুত দূৰত। মই আজি আমাৰ পডকাষ্টটো বৰ বেছি দীঘলীয়া নকৰো, আজি পডকাষ্টটো ইমানতে সামৰিছো।